बहकी सभी जुबां है, हम हैं हजारों में। अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। আজি আহি গ'লো পাগলদিয়া ৰিজৰ্ট। তো প্ৰথম আমি সোমাইছোঁ ৰাস্তাটো ধুনীয়া কিবা পাগলদিয়া খুটি আছে পাকাগুটি কিবা ইমান নাজনো যাই আছোঁ। তো অলপ ভিডিঅ'টো আৰু পাগলদিয়া ৰিজৰ্ট। তো এইখন হৈছে দলং। তো আমি সোমাই গ'লোঁ দলংখনৰ ভিতৰলৈ। তো কি আছে চাওঁ, পাগলদিয়া ৰিজৰ্ট নামে হৈছে পাগলদিয়া, য'ত নদী আছে এই পাগলদিয়া নদী। আৰু লগতে আছে আমাৰ এই দলংখন বহুত ধুনীয়া, বহুত দীঘল। চাওকচোন বহুত দীঘল এখন, একদম শৰাইঘাট দলঙৰ নিচিনা। পুৰা ভিউ এটা আছে ইয়াত, শ্বুটিং কৰিব ভাল হয়, সুন্দৰ। আমি আছোঁ পাগলদিয়া ৰিজৰ্ট। তেতিয়া ভালকৈ দেখিছে আমাক। এই আমি আহিছোঁ আৰু চাব আহিছোঁ, ব্লগ বনাব আহিছোঁ, সকলো দেখুৱাম পাগলদিয়া ৰিজৰ্টত কি আছে কি নাই। তো সকলো দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ চাই থাকে যেন, তাৰে কামনা কৰিব। ভাবি তোমার নিজর, তুমি দালে দালে, তুমি পাতে পাতে, তুমি ফুল ফুল খুবা খুবা, তুমি হিতি হিত নিহালি তাপ। এক মংগল গ্ৰহৰ জীৱন। তো চাওক, এতিয়া আমি যাম ওপৰত। কিবা আমার দৰে গাধৰ কাৰণে মানুহ দিছে ইয়াত গাধ পৰে ঠিক জিয়াই তুলিলা মুক, জিয়াই তুলিলা মুক, জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা। আহিছে গছ গছনি কহুৱা নহয় কিবা কহুৱা আহে পাগলদিয়া ৰিজৰ্টৰ। এই গছ গছনিবোৰ আছে আমাৰ ধুনীয়া সুন্দৰ না কি, মানে পৰিৱেশটো সুন্দৰ, য'ত সকলো ধৰণৰ খেতিও আছে, বেহাৰৰ খেতি, সকলো ধৰণৰ খেতি আছে। আৰু ইয়াত বহিব পাৰিব আপোনালোকে, জিলা ইয়াত বহি আপোনালোকে মনৰ কথা পাতিব পাৰিব সংগীৰ লগত, নহতে অকলে যি কথা পাতিব পাৰিব। আৰু এইখনো আছে, বহুত ধৰণৰ সুবিধা আছে, সুন্দৰ সুন্দৰ সুন্দৰ। চাওক কি ধুনীয়া এটা পৰিৱেশ, শ্বুটিং কৰিব পাৰিব। চাইদা আমি এইখন আমি এতিয়া উঠিম। এই মজা, ধুনীয়া এটা সুন্দৰ কুঁৱলী ফাকেৰে স্মৃতিৰে খিলা পাত পৰে নে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা। উন্মুক্ত নদীৰ সোঁতে চন্দে নচুবা পাৰ হৈ গ'লা তুমি।
roi Kinu ador bukute jage তো ইয়াত কি আছে দেখুৱাই আছোঁ আপোনালোকক তো এতিয়া দেখিছে আপোনালোকে ইয়াত বাউচ চাই নাপায় ৰঙা বাউচ চাই নাছিল ইয়াত পানী ৰঙা ৰঙা বাউচ চাই নাছিল তো সকলো ধৰণৰ খেতি ইয়াৰ আগত বেয়া খেতি সকলো ধৰণৰ খেতি আছে ইয়াত তো সকলো মানুহ আহে বহুত মানুহ আহে কিন্তু আজি কম আহিছে নিশ্চয় মই য'ত আহোঁ তাত কম মানুহে আহে ভাল লাগে মনটো তো এয়া চাওক বাউচ চাইন দেখুৱাই আছে পানী বাউচ চাই তো ইয়াতে পানীলাও আছে ধুনীয়া ধুনীয়া ইয়া চাওক সুন্দৰ মজা আৰু কিবা কিবি আছে এই ধুনীয়া ধুনীয়া এই শুকান পাত না শুকে গৈছে গাছডাল কত ধুনীয়া এয়া আহিছে আমাক পাগৰ দিয়া ৰিজৰ্টৰ দৃশ্য তো কহুৱাত এইবোৰ দেখা নাছিলোঁ কিন্তু ভাল লাগিছে আজি কহুৱাত চাই বেছি ভাল লাগিছে জেগাখিনি আহি নিশ্চয় আপোনালোকে আহিব ইয়া সোমাই আছোঁ ভিতৰত না কি কেনে লাগছি বঢ়িয়া লাগিছে যে বঢ়িয়া লাগছি না পানী চুৰ কৰিব নাকি এই নাই নাই মই নাখাব আমি পানী চুৰ নকৰোঁ কাৰণ আমাৰ ঘৰতে পানী ভৰ্তি হৈ আছে আগতে কি চুৰ কৰিব আহিম চুৰ নহয় নহয় আমি তো এনেকৈ চাব আহিছোঁ অলপ চাইছোঁ বস্তু মাখন তো এয়া আহিছে এইটো এটা এইটোতো গেলা বিনব দে হয় এতিয়া আগত দেখি যাওঁ বগৰী আছে বোলে বগৰী খাব লাগিব তো সেই দোষটো বগৰী খাব এইয়া এইটো কি দেখছি না বা ইমান ধুমা পানী আরে নাম লেখা আছে বে এ বি ওয়াই এ বি ইজ ওয়ের ওয়ের এ বি এইয়া মজা মজা বাৰা বাৰা আৰু বাৰা খাব লাগে বগৰী খাই খাই এতিয়া আমি ঘৰত দেখি আহি আছোঁ মানে দেখি আহি আছোঁ আগত দেখি ইয়াতে এটা ধুনীয়া চাংঘৰ নিচিনা এটা ঘৰ আছে তো সেইটো দেখুৱাম এতিয়া তো বলক চাই থাকক আমাৰ লগত পাগলা দিয়া ৰিজৰ্ট মাতি আছে